Hello guys, what's up? Welcome to Salam Jaisu. আজি ভাবিছোঁ লাইশাকৰ প্লেৰুম তাকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইপিনে বলক আমি লাইশাকৰ প্লেৰুম গৈ লাইশাক আপোনালোকে খাই ভাল পায় নাই মোক জনাব কমেণ্ট কৰি। লাইশাক এতিয়া আহিল লাইশাককে ৰুবলৈ যাম বলক। এই পাশে আছে গোবৰ গধুৰ হয়। দেখিছে এইবিলাক গোবৰখিনি নিমহি তাৰ আগতে আমাৰ বেঙেনা ডাঙৰ হৈছে নাই দেখাম আপোনালোকক বলক। বেঙেনা ডাঙৰ হৈছে নাই আপোনালোকক দেখাই ল'ম। তাৰপিছত সেয়া ৰুমগৈ হাই গ'লো এইপিনে অ'কে চাওক এইটো জিকা এইবিলাক জিকা লাগি আছে জিকা দেখিছে আপোনালোকে জিকা আছে। এইখিনি চাওক লাইশাক ডাঙৰ হ'ল। আমি এতিয়া এই লাইশাকৰ পুলিৰ ওপৰতে গোবৰ ছটিয়াম গোবৰ। লাইশাক চাওক ডাঙৰ হৈ গৈছে দিছে গ্ৰীণ হৈ আছে পুৰা। চাওক বেঙেনা লাগি আছে বেঙেনা দেখিছে এইবিলাক চাওক দেখিছে চব। এতিয়ালৈকে আপোনালোকক মই এটা বস্তু দেখাম। বৰপা মাটি দিলে গোবৰ দেখিছে গোবৰ আনি আছো। সেইপিনে পাছফালে আছে এটা পাচি দেখিছে গোবৰ আনি আছো লাগিছে দেখিছে আমি গোবৰ আনি আছো দেখিছে গোবৰ আনিলো এভাৰ। চাওক লাইশাকৰ পুলি ৰুইছে এয়া লাইশাকৰ পুলি দেখিছে গোবৰ ঢালিলোঁ ইয়াত। এতিয়া ইয়াত লাইশাকৰ পুলিখিনি ৰুব লাগিব। ৰুই আছে ৰোৱা চাওঁ আহক। আমাৰ লাইশাকৰ খেতি হৈ গ'ল চাওক এইবিলাক হৈ গ'ল লাইন কৰি দিছোঁ।
চাওক সেইখন কিমান ধুনীয়া এটা দৃশ্য আপোনালোকে ভাবিব ইমান ধুনীয়া কিয় এইখন আছে পাহাৰখনৰ ওপৰতে আছে এইখিনি ডাঙৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব অন্য এটা ভিডিঅ'ত লগ পাম টাটা বাই বাই